হাজবেণ্ডবিলাকে যে বাহিৰত কাৰোবাৰ লগত কাজিয়া বা তৰ্ক কৰি আহি তাতে কাকো একো ক'ব নোৱাৰি ঘৰত আহি তিৰিটোক সাধাৰণ কথাতে গালি দিব তৰ্ক কৰিব মানে কিবা এটা সাধাৰণ ভুল হ'লেই হ'ল আৰু গালি পাৰিবলৈ অপশ্যন হিচাপে বাছি লয় তিৰিটোক। মোৰ মানুহজনেও একেই মানে বাহিৰত কোনোবাই কিবা ক'লেই মানে ফায়াৰ হৈ থাকে কিন্তু কাকো একো ক'ব নোৱাৰি মোকেই কথা শুনাব মোৰ ওপৰত বিকাৰটো পলাই লয়। মই বহুতকে দেখিছোঁ আৰু কোৱাও শুনিছোঁ যিসকলে অফিচত কাম কৰিব ধৰক অফিচত কিছুমানে কাম কৰে বছে সিহঁতক কিবা গালি দিব একোতো ক'ব নোৱাৰে তাতে ঘৰত আহি তিৰিটোক সাধাৰণ কথাতে খং কৰিব গালি দিব মানে সাধাৰণ কিবা এটা ভুল কৰিলেই হ'ল আৰু বিকাৰটো পলোৱা একমাত্ৰ অপশ্যন হিচাপে বাছি লয় ঘৈণীয়েকক। আপোনালোকৰ কাৰ এনেকুৱা হয় কমেণ্ট কৰি জনাবচোন। আগতে মই বুজি পোৱা নাছিলোঁ আৰু সমানে তৰ্ক কৰিছিলোঁ। আৰে মই কি কৰিলোঁ মোক যে তুমি ইমান গালি পাৰিলা। যেতিয়া খংটো কমিব তেতিয়াহে কয় মানে আজি অমুকে মোক এনেকৈ ক'লে তেতিয়াহে ভাবোঁ যে মোক সেইকাৰণে গালি পাৰি খংটো কমাই লৈছে। এতিয়া বাৰু বুজি পোৱা হৈ গ'লোঁ। এতিয়া খং উঠিলে মনে মনে থাকোঁ একো নকওঁ আৰু যেতিয়া খংটো কমে তেতিয়া সুধোঁ কোনে কি ক'লে কোৱাচোন বুলি। আপোনালোকৰো চাগে এনেকুৱা হয়নে নহয় কওকচোন। হাজবেণ্ডবিলাকৰ মানে যিকোনো কথাই নহওক কিয় বেলেগক একো ক'ব নোৱাৰিলে তিৰিটোক অপশ্যন হিচাপে বাছি লয় গালি পাৰিবলৈ খং কমাবলৈ। আৰু মই বহুতকে দেখিছোঁ মানে সেইকাৰণে কৈ দিলোঁ কথাটো। আমাৰ মানে কি হয় মোৰ যেতিয়া খং উঠে তেওঁ মনে মনে থাকে আৰু তেওঁৰ যেতিয়া খং উঠে মই মনে মনে থাকোঁ। এনেকৈ চলিব লাগিব নে কি কয়। যদি সমানে কাজিয়া কৰোঁ তেতিয়া লাহে লাহে মৰমবোৰ কমি যাব ধৰে আৰু সংসাৰখন চূৰ্ণ বিচূৰ্ণ হৈ যায়। আমাৰ পথাৰৰ পৰিৱেশ এয়া পথাৰত কাম কৰিয়ে আছোঁ ৰোৱান উঠাই নাই ৰোৱনী আছে পথাৰত কঠীয়া তোলা মানুহ আছে তাৰ কাৰণে মই ৰুটি পুৰি চাহ বনাই লৈ আহিছোঁ। এয়া আমাৰ পথাৰৰ পৰিৱেশ চাওকচোন কেনেকুৱা লাগিছে। ৰোৱনীসকলে ভুই ৰুয়ে আছে আৰু মোৰ মানুহজনেও আছে। চাহ বনাই লৈ আহিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব কমেণ্ট এটা কৰি আৰু কেনেকুৱা ভিডিঅ' চাব বিচাৰে কমেণ্ট বক্সত জনাই দিব। আজিলৈ আহিলোঁ বাই বাই।